নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি আমাৰ উৰুকাৰ এনিশা হিচাপত আমি লগৰ বন্ধুৰ ঘৰত আহিছোঁ। এয়া ধুনীয়া পৰিৱেশ, আমাৰ অসমীয়া সমাজৰ এক ধুনীয়া পৰিৱেশ, আমাৰ অসমীয়া কৃষ্টিৰ। এয়া আমাৰ খানাৰ কাৰণে এয়া চলি আছে প্ৰস্তুতি। এয়া পিঁয়াজ, এয়া ধনিয়া গুড়া, এয়া ধনিয়া, এয়া নিমখ। অলৰেডি মাংস বনাই দিয়া হৈছে। এবাৰ মাংসটো দেখাই দিয়া বন্ধু। এয়া মাংস পানী দিয়া হ'ল, ধুনীয়াকৈ মাংস গৰমত উতলি আছে। বাকী এয়া জুই, আমাৰ ধুনীয়া কাঠৰ জুই, এয়া ধুনীয়া পৰিৱেশ, এয়া ৰান্ধনীশাল ধুনীয়া, বাহিৰত ধুনীয়াকৈ খৰি চৰি আছে। আমাৰ ইয়াত আপোনাক যিমান প্ৰয়োজন খৰি সিমান ব্যৱহাৰ কৰিব পাৰিব। ধুনীয়া অসমীয়া, ভাল লাগিছে বন্ধুৰ ঘৰত আহি, চাৰিওপিনে পৰিৱেশ ধুনীয়া। তো মই এতিয়া আপোনালোকক মোৰ বন্ধুক দেখুৱাব বিচাৰিছোঁ, যিয়ে বনাইছে। এয়া আমাৰ বন্ধু অঞ্জন অধিকাৰী। সকলোকে ভোগালী বিহুৰ ওলগ জনালোঁ এয়া ৰাইজক। এতিয়া আমাৰ প্ৰতাপ ৰাজ আছে, নৱপ্ৰজন্মৰ এজন উঠি অহা ভাল তেখেতে অভিনয় কৰে। ধন্যবাদ ধন্যবাদ বন্ধু। তেখেতৰ আৰু উত্তৰ আমি কামনা কৰিছোঁ, আগন্তুক দিনত তেখেত আগুৱাই যাওক, অসমীয়া কৃষ্টি সংস্কৃতি এনেকৈ ৰক্ষা কৰি। আমি আজি এইটো পৰিৱেশত ৰন্ধা বঢ়া কৰি আছোঁ। বৰ ধুনীয়া লাগিছে। বহুতে এই চিষ্টেমটো পাহৰি গৈছে অলৰেডি, জুইশালত ৰন্ধা। সঁচা কথা। ট্ৰাই কৰিছোঁ আৰু আমাৰ অলপ সুবিধা আছে ঘৰত, সেইকাৰণে ট্ৰাই কৰিছোঁ। অলপ কৃষ্টিটো বজাই ৰাখিছোঁ আৰু। ঠিক আছে, আমি কৃষ্টি বজাই ৰাখিব লাগিব। আমাৰ অসমীয়া পৰম্পৰা জুহাল বুলি কয়। বহুতে আজিকালি এই জুহালত ভাত ৰন্ধা যিটো পৰিৱেশ, যিটো ইয়াৰ মাদকতা, সেইবিলাক পাহৰিয়ে গৈছে। ঠিকে আছে, আমি ভোগালী বিহুৰ সকলোকে ওলগ জনাইছোঁ। আগন্তুক দিনত সকলোৱে ভোগ কৰক, ধুনীয়াকৈ ভোগ কৰক, পিঠা লাড়ু খাওক। আমি এতিয়া কিন্তু বন্ধু মাংসহে খাম। এয়া মাংস বৰ্তমান এতিয়া মাংসটো ফ্ৰাই মাংস হ'ব। বেলেগ আছে, ৰৌ মাছ আছে, ৰৌ মাছটো বেলেগকৈ বনাই থকা হৈছে। এইটো স্পেচিয়েলি জুইত বনাইছোঁ আমি। জুইত বনোৱা এইটো আপোনাৰ মুৰ্গীৰ চিকেন মাংস। এয়া ধুনীয়াকৈ ঢাকনখন এতিয়া দি দিবা, ষ্টিম হ'ব লাগিব। ফ্লেভাৰ আহিছে, ইয়াতে বিলাহী দিয়া হৈছে, বিভিন্ন ধৰণৰ ইনগ্ৰিডিয়েণ্ট দিয়া হৈছে। প্ৰতাপে ক'ব এইবিলাক, আপোনালোকক পাছত জানিব খুজিলে। ঠিক আছে, মই ইয়াতে এটা কথা ক'ম বুলি ভাবিছোঁ, কাৰণ আমি অসমীয়া হিচাপে আমি আমাৰ বিহুটো ধৰি ৰাখিব লাগিব। যেনেকৈ আমাৰ অসমীয়া সমাজৰ, অসমীয়াৰ অস্তিত্ব হৈছে বিহু। গতিকে এই বিহু তিনিটা আমি ধৰি ৰাখিব লাগিব। যেনেকৈ বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু, কাতি বিহু বা কঙালী বিহু, এই তিনিটা আমি বিশেষকৈ গুৰুত্ব দিব লাগে। এই তিনিটাৰ ওপৰত, এই বিহু তিনিটাৰ ওপৰত, কাৰণ এই বিহুৱে আমাৰ হৈছে অস্তিত্ব। গতিকে বিহু আমি বজাই ৰাখিব লাগিব। আমাৰ মাতৃভাষাৰ বজাই ৰাখিব লাগিব। আমাৰ অসমীয়াত আমাৰ অসমীয়াই আমি যাতে প্ৰভুত্ব কৰিব পাৰোঁ, সেইটো আমি বজাই ৰাখিব লাগিব। আমি একগোট হ'ব লাগিব। গতিকে ইয়াৰ লগতে আকৌ এবাৰ ভোগালী বিহুৰ ওলগ জনালোঁ সমূহ অসমবাসী ৰাইজলৈ। নমস্কাৰ।